স্বাধীনতাৰ কথা ক'লে আমাৰ মনত অহা কেইগৰাকীমান ব্যক্তি হৈছে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, ভগত সিং আৰু স্বাধীনতাৰ ক্ষেত্ৰত জড়িত থকা সুভাষ চন্দ্ৰ বসু। কিন্তু এই ব্যক্তিসকলৰ উপৰিও আমাৰ এই স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰখনত অগণিত মহিলা আছে, যিসকলৰ কথা আমি আলোচনা কৰিবলৈ বহুতো কম দেখা পাওঁ। আমাৰ ইতিহাসৰ পাতত সেই মহিলা নাৰী কেইগৰাকীৰ কথাও এনেধৰণে উল্লেখ হৈ আছে, যি নাৰী কেইগৰাকীয়ে আমাৰ ভাৰত স্বাধীনতাৰ হোৱাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। কিন্তু দুৰ্ভাগ্যবশতঃ সেই মহিলাসকলৰ কথা আমি বিভিন্ন কিতাপ পত্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ঠাইত সেই নাৰীসকলৰ কথা আমি কমকৈ শুনিবলৈ পাওঁ। প্ৰথমগৰাকী নাৰীয়ে হৈছে মাতংগিনী হাজৰা। সেই মাতংগিনী হাজৰাৰ জন্ম হৈছিলে 1870 চনৰ 19 অক্টোবৰ তাৰিখে বৰ্তমান বাংলাদেশৰ অন্তৰ্গত তামলুকত। আৰু যদি আমি আন এগৰাকী নাৰীৰ কথা ক'বলৈ যাওঁ, সেই নাৰীগৰাকীৰ নাম হৈছে কল্পনা দত্ত, যাক কল্পনা যোশী নামেৰে নামাকৰণ হৈছিলে।